আবৃত্তিৰ শিৰোনাম তোমাৰ কণ্ঠ বাদ দি মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। কবি ডক্টৰ মামনি ৰয়ছম গোস্বামী। তোমাৰ কণ্ঠ বাদ দি মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। তোমাৰ কণ্ঠ বিয়পি আছে মোৰ আইৰ আকাশত, বতাহত, বুঢ়ালুইতৰ উত্তাল বুকুত, ধনশিৰিৰ ৰেচমী বালিত, বুঢ়ী দিহিঙৰ ধৱল ঘাটত, দিখৌৰ তাম্বৰণীয়া ঢলত, লখিমপুৰৰ ৰঙা নদীৰ ৰিহাৰ আচলত, জগলীয়াৰ সোণালী পানীত। ভূপেন দা, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। ক'ত জন্ম হ'ল এই কণ্ঠৰ? কৰ্দমত নে অমৃতত? নাই, এয়া মোৰ প্ৰশ্ন নহয়, কিন্তু কেনে কণ্ঠ এয়া, যে কণ্ঠই অমৃত হৈ স্পৰ্শ কৰে মোৰ জনমভূমিৰ অগণন হৃদয়ক। এয়া কেনে কণ্ঠ, যি কণ্ঠই হৃদয়ৰ গহ্বৰত সোমাব জানে, কিন্তু নেজানে ওলাই অহাৰ পথ। মই জানো হৃদয়ক জয় কৰা নাযায় বুদ্ধিৰে নাইবা বাৰুদ আৰু ৰাজনীতিৰ চমৎকাৰ খেলেৰে। হৃদয় জয় কৰা যায় সেই কণ্ঠেৰে, যি কণ্ঠৰ উৎস হয়তো ত্ৰাস আৰু যন্ত্ৰণাত ধৰফৰ কৰা বলিহাললৈ নিয়া পহুৰ হৃদয়ৰ গোপন হাহাকাৰত, যি কণ্ঠৰ জন্ম হয়তো অগণন জনগণৰ ক্ষোভ আৰু চিৰাচিৰ হোৱা হৃদয়ৰ গোপন কক্ষত। নাই, এইবোৰ কথা মই নাজানো, জানো মাথো এটা কথা ভূপেন দা, তোমাৰ কণ্ঠ অবিহনে মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। মানুহৰ নখৰ আঁচোৰে ৰক্তাক্ত কৰা, বাৰুদৰ ধোঁৱাই ধূসৰিত কৰা, সন্দেহ আৰু ত্ৰাসৰ অগ্নিয়ে ভস্মীভূত কৰা মনৰ এই আকাশক তোমাৰ কণ্ঠই দিয়ে মুক্তিৰ মমতাময় শিহৰণ। এই কণ্ঠত আশা আছে মানৱ প্ৰেমৰ এক ব্যাকুল আহ্বান। ভূপেন দা, তোমাৰ কণ্ঠ যুগৰ কণ্ঠ, বতাহত উৰি থকা এই যুগৰে শুকুলা ধ্বজাৰ তলত আছে মোৰ জনমভূমিৰ শত শত জনগণ। ভূপেন দা, তোমাৰ কণ্ঠ, যি কণ্ঠ হৃদয়ত সোমাব পাৰে কিন্তু নেজানে ওলাই অহাৰ পথ। ভূপেন দা, তোমাৰ কণ্ঠ অবিহনে মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ আঁকি।